হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তো এয়া হ'ল পকৰা, আৰু পকৰাখিনি মই কেনেকৈ বনালোঁ আজি মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া হ'ল শৰৎকালত হোৱা শেৱালি ফুল, আৰু এই শেৱালি ফুলখিনি দিয়ে মই আজি পকৰা বনাম। তো এই ফুলখিনি আচলতে ৰাতিয়ে ফুটে, ৰাতি ফুটি ৰাতিয়ে সৰি পৰে আকৌ। তো এই ফুলখিনি দি মই আজি পকৰা বনাই দেখুৱাম আপোনালোকক। শেৱালি ফুল আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয়। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, মাজতে স্কিপ নকৰিব। তো এতিয়া মই দুটামান পিঁয়াজ কাটি ল'ম পাতল পাতল কৰি। মই পিঁয়াজখিনি কাটি লৈছোঁ ভালদৰে, আৰু এয়া মই দুটামান কেঁচা জলকীয়া লৈছোঁ, সৰু সৰু কৰি কাটি ল'ব এনেকৈ। তো এয়া শেৱালি ফুলখিনি মই ভালদৰে ধুই লৈছোঁ, আৰু কাটি থোৱা পিঁয়াজখিনি দিছোঁ, লগতে কেঁচা জলকীয়াখিনিও দি লৈছোঁ। তো এতিয়া মই বেচন 1 কাপ ইয়াতে দিছোঁ, আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ মই, লগতে হালধিৰ গুড়ি আৰু শুকান জলকীয়াৰ গুড়ি দিছোঁ মই অলপ। এতিয়া মই ধনিয়াখিনি কাটি ল'ম ভালদৰে, আৰু ধনিয়াখিনি মই তাতে দিম। আৰু লগতে মই খোৱা চ'ডা দিছোঁ অলপ। খোৱা চ'ডা দিলে পকৰাটো ভাল হয়, ফুলি উঠে। তো এইখিনি মই এতিয়া ভালদৰে মিক্স কৰিম। তো এতিয়া মই আধা কাপ ময়দা দিম ইয়াতে। আধা কাপ মই ময়দা দি লৈছোঁ। তো এতিয়া মই পকৰাখিনি ভাজি ল'ম ভালদৰে। তো কেৰাহীটো গৰম হৈ গৈছে, এতিয়া মই মিঠাতেল দি লৈছোঁ। তো এতিয়া মিঠাতেলখিনি গৰম হৈ গৈছে। তো এতিয়া মই বৰাখিনি ভাজি ল'ম। মই মিডিয়াম চাইজ কৰি দিছোঁ, ইমান সৰুও নহয় ডাঙৰো নহয়। এনেকৈ অলপ অলপ কৰি মই ভাজি ল'ম। তো এয়া বৰাখিনি হৈ গ'ল, চাওক আপোনালোকে কিমান ধুনীয়া হৈছে, একদম মচমচীয়া বৰা। তো ফাইনেলি বৰাখিনি আমাৰ ভাজা হৈ গ'ল গোটেইখিনি। এয়া চাওক আপোনালোকে কিমান ধুনীয়া হৈছে পকৰাখিনি দেখিবলৈ, আৰু বহুত সোৱাদ হৈছে, একদম মচমচীয়া। আপোনালোকে এবাৰ খালে খাই থাকিব। তো কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এয়া চাওক
পকৰাটো মই ভাঙি দেখুৱাই দিছোঁ। চাওক কিমান ধুনীয়া হৈছে, একদম সোৱাদ। তো যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ গাইজ।